তাৰিখত কামৰূপ মেট্ৰ' জিলাৰ অন্তৰ্গত দিছপুৰ ৰেভিনিউ চাৰ্কেলৰ অধীনত থকা বেলতলা মৌজা আৰু হেংৰাবাৰী ৰেভিনিউ ভিলেজৰ অন্তৰ্গত যি বৰবৰী নামৰ বড়ো প্ৰমুখ্যে বিভিন্ন খিলঞ্জীয়া ট্ৰাইবেল জনগোষ্ঠীসকলৰ গাঁও আছে, সেই গাঁৱৰ পৰা অসমৰ আচল ভূমিপুত্ৰ বড়ো প্ৰমুখ্যে বিভিন্ন ট্ৰাইবেল জনগোষ্ঠীৰ মাজৰ সৰ্বমুঠ ৩৬টা পৰিয়ালক অতি নিৰ্মমভাৱে গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটিয়ে কেইবাশ পুলিচ, আসাম পুলিচ বেটেলিয়ন, CRPFৰ জোৱানসকলক লৈ যে নিৰ্মমভাৱে অমানৱিকভাৱে পশুতুল্য যেনেভাৱে উচ্ছেদ অভিযান চলালে, ইয়াক বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, অল ইণ্ডিয়া বড়ো পিপলছ নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুড, ৱৰ্ল্ড বড়ো নেশ্যনেল কনফাৰেন্স আৰু ৱৰ্ল্ড কনফেডাৰেশ্যন অফ দ্য মংগল অৰিজিন পিপল আৰু সমগ্ৰ বড়ো চিভিল ছ'চাইটিয়ে তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। যি অঞ্চলত আমাৰ খিলঞ্জীয়া বড়ো পৰিয়ালসকলক যোৱা শীতকালীন সময়ছোৱাত নলপাৰা অঞ্চলৰ পৰা উচ্ছেদ অভিযান চলাইছিল, আকৌ এইবেলিও অতি ধাৰাসাৰে বৰষুণ দি থকা অৱস্থাত ছামাৰ ছিজনত অতি নিৰ্মমভাৱে অমানৱিকভাৱে বিভিন্ন অত্যাচাৰ কৰি যি অভিযান চলালে, উচ্ছেদ অভিযান, ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু অসম চৰকাৰক আমি সকীনি দিছোঁ, যদি অতি সোনকালে এই উচ্ছেদিত পৰিয়ালসকলক এই অঞ্চলতে চিৰদিনভাৱে যুগে যুগে বসবাস কাৰণে সুযোগ সুবিধা দিয়াৰ ব্যৱস্থা হাতত ল'ব লাগে। আৰু যিসকল পৰিয়ালক উচ্ছেদ কৰা হ'ল, তেওঁলোকৰ যিখিনি ক্ষয় ক্ষতি হ'ল, সেই ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ দিব লাগিব আৰু সিহঁতক পাৰ্মানেণ্ট ছেটেলমেণ্ট অতি সোনকালে দিব লাগে। আৰু আমি ক'ব পাৰোঁ যে 1976 চনত যেতিয়া অসমৰ ৰাজধানীক শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল, তেতিয়া মুখ্যমন্ত্ৰী আছিল শৰৎচন্দ্ৰ সিংহদানিয়া। তেখেতৰ চৰকাৰৰ আমলত চাউথ কামৰূপৰ দুটা ট্ৰাইবেল বেল্ট ব্লকসমূহক ডিচিডেল কৰা হৈছিল। ইয়াত উল্লেখনীয় হ'ল চাউথ কামৰূপ ছয়গাঁও ট্ৰাইবেল বেল্ট, ইয়াত সৰ্বমুঠ মাটি আছিল 3,43,755 বিঘা মাটি। আৰু দ্বিতীয় হ'ল চাউথ কামৰূপ গুৱাহাটী ট্ৰাইবেল বেল্ট, ইয়াত মাটি আছিল 3,01,194 বিঘা। ইমানখিনি সৰ্বমুঠ প্ৰায় 6 লক্ষতকৈ অধিক বিঘা মাটিক অসম চৰকাৰে ৰাজধানী বনোৱাৰ নামত অধিগ্ৰহণ কৰিলে। আৰু যি অঞ্চলৰ পৰা আজি বড়ো পৰিয়ালসকলক বৰ্তমানৰ ডক্টৰ হেমন্ত বিশ্ব চৰকাৰে উচ্ছেদ অভিযান চলালে, সেই অঞ্চলসমূহ ট্ৰাইবেল বেল্ট ব্লকৰ অন্তৰ্গত আছিল। সেইকাৰণে আমি দাবী জনাইছোঁ, যিকোনো প্ৰকাৰে হ'লেও এই উচ্ছেদিত বড়ো কছাৰী ট্ৰাইবেল খিলঞ্জীয়া পৰিয়ালসকলক সেই অঞ্চলতে চিৰদিনভাৱে চিৰস্থায়ীভাৱে বসবাস কৰিবৰ কাৰণে ম্যাদী পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। এইখিনিতো অতি উল্লেখনীয় যে সেই একেটা অঞ্চলতে আজমল ডাঙৰীয়াৰ সৰ্বমুঠ 9 বিঘা মাটি আছে। তাৰপিছত জিঞ্জাৰ নামৰ এখন হোটেল আছে। তাৰপিছত জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ এজন অন্যতম মহানেতা, এই নেতাজনৰ ইয়াত বিল্ডিং আছে। ইহঁতৰ বিল্ডিং, সিহঁতৰ ঘৰ বাৰী, সিহঁতৰ মাটিৰ ওপৰত সিহঁতৰ যিটো ঘৰ বাৰী আছে, ইয়াক খালি উচ্ছেদ কৰা হোৱা নাই। যদি আমাৰ বড়ো কছাৰীসকলক উচ্ছেদ যদি কৰে, এই আজমল হতৰ
সেই মল্লবৰুৱাহঁতৰ বা সেই যিটো জিঞ্জাৰহঁতৰ উচিত হ'ব লাগিব। এই উচিত ব্যক্তিয়ে কৈছে যে অসমৰ আইন যদি সকলোৰ কাৰণে যদি সমান হয়, ট্ৰাইবেলৰ কাৰণে কেৱল আইনটো বেয়াকৈ ব্যৱহাৰ কৰিছে, কেলৈ উচ্ছেদ কৰিলে, সিহঁতৰ কেলৈ উচ্ছেদ কৰা হোৱা নাই। গতিকে আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু ইউনাইটেড নেশ্যনৰ ডিক্লেৰেশ্যন অন দ্য ৰাইটছ অফ দ্য ইণ্ডিয়ান পিপল যিটো অধিকাৰ ইয়াৰ বিৰোধী হৈছে আৰু খিলঞ্জীয়া বড়ো কছাৰীসকলৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ, খিলঞ্জীয়া মানুহৰ যে অধিকাৰ, মানৱ অধিকাৰ, ইয়াক লংঘন কৰা হৈছে। গতিকে আমি জোৰদাৰভাৱে আমি দাবী জনাইছোঁ যে অতি সোনকালে সেই পৰিয়ালবৰ্গক সেই অঞ্চললৈ সহবাসস্থান কৰাৰ ম্যাদী ভাত্তা দিয়া ব্যৱস্থা কৰিব। আৰু উল্লেখ কৰিব বিচাৰিছোঁ, যোৱা 2020 চনৰ 27 জানুৱাৰীত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ ষড়যন্ত্ৰণাৰ ফলতেই নতুন তৃতীয় বড়ো চুক্তি স্বাক্ষৰ হৈ গৈছিল। আৰু সেই তৃতীয় বড়ো চুক্তিৰ 7.1 ক্লছে কয় কি, ইয়াত এনেকৈ লিখিছে, গভৰ্ণমেণ্ট অফ আছাম মে কনচিডাৰ enacting a special legislation to provide adequate safeguards to land rights of scheduled tribes living outside tribal belts and blocks in areas outside BTD. BTDৰ বাহিৰত আৰু ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত যিসকল খিলঞ্জীয়া জনজাতিৰ লোকসকল বসবাস কৰি আছে, তেওঁলোকৰ মাটি বাৰীৰ নিৰাপত্তাৰ কাৰণে এটা বিশেষ আইন পাছ কৰিম বুলি কৈছিল। আজি সেই চুক্তি কৰাৰ পিছত ইতিমধ্যে 2 বছৰ অতিক্ৰম হৈ পাৰ হৈ গ'ল। 2 বছৰৰ ভিতৰত এনেকুৱা এটা আইন পাছ নকৰিলে, বৰঞ্চ আমাৰ খিলঞ্জীয়া ট্ৰাইবেলসকলক বড়োসকলক বিভিন্ন জাগাত উচ্ছেদ কৰি আছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে বৰ্তমানৰ যিটো অসমৰ বিজেপি চৰকাৰ ঘোৰ ট্ৰাইবেল বিৰোধী, ডেডলি এণ্টি ট্ৰাইবেল গভৰ্ণমেণ্ট, এণ্টি বড়ো গভৰ্ণমেণ্ট আমি ক'ব বিচাৰিছোঁ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ আকৌ বড়োবিলাকৰ যিসকল মন্ত্ৰী MLA আছে, প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি BTC চৰকাৰ আছে, এই BTC চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ এই ট্ৰাইবেল বিৰোধী পলিচি বড়োক অসমৰ খিলঞ্জীয়া ট্ৰাইবেলসকল একত্ৰিত হৈ অতি সোনকালে এটা গণতান্ত্ৰিক সংগ্ৰাম কৰিব বাধ্যত পৰিব। আৰু সেইকাৰণে আমি অসমৰ খিলঞ্জীয়া বড়োসকলে ক'বলৈ বাধ্যত পৰিছোঁ যে সুকীয়া বড়োলেণ্ড ৰাজ্যৰ অবিহনে আমাৰ একো গত্যন্তৰ উপায় নাই। যোৱা 4 মে তাৰিখত বড়ো সাহিত্য সভালৈ আহিছিল অসমৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া। তেখেতলৈ মই অল ইণ্ডিয়া বড়ো পিপলছ নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টুডিঅ হৈ 3 তাৰিখত, 4 তাৰিখত, 5 তাৰিখত 12 পৃষ্ঠাৰ এখন মেমৰেণ্ডাম কোকৰাঝাৰৰ DC ডাঙৰীয়াৰ জৰিয়তে আমি প্ৰদান কৰিছোঁ। আমি সেই মেমৰেণ্ডামৰ জৰিয়তে আমি আহ্বান তেখেতক অনুৰোধ জনাইছোঁ যে অতি সোনকালে অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক পাৰ্চুৱেট কৰি সুকীয়া বড়োলেণ্ড ৰাজ্য আৰু সৰ্বমুঠ 12টা সৰ্বমুঠ 6টা দাবীৰ ওপৰত ফ্ৰেছ পলিটিকেল ডাইলগ ষ্টাৰ্ট কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু সেই দাবীৰ ভিতৰত প্ৰথম দাবী হ'ল সুকীয়া বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰা। দ্বিতীয় দাবী হ'ল যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত বড়ো কছাৰী যি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, এই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক ভাৰতৰ সংবিধানৰ 6ৰ অধীনত আনিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। 3 নম্বৰ দাবী হ'ল যে বড়ো ভাষাক 2003 চনত ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে এখন আইন পাছ কৰি সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰি সেই ভাষা আজি অসম ৰাজ্যৰ ষ্টেট অফিচিয়েল লেংগুৱেজ হ'ব লাগিছে। ষ্টেট অফিচিয়েল লেংগুৱেজৰ পৰিৱৰ্তে বড়ো ভাষা বড়ো জাতিক অসন্মান কৰি কেৱল এছ'চিয়েট অফিচিয়েল লেংগুৱেজ দিয়াটো আমি সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে বড়ো লেংগুৱেজ মাষ্ট বি recognized as one of the state official languages of Assam. Next দাবী হ'ল যে 2003 চনত
বিএলটিৰ সৈতে যি দ্বিতীয় চুক্তি স্বাক্ষৰ হৈছিল সেই চুক্তিৰ 8 নম্বৰ দফা মৰ্মে উত্তৰ কাছাৰ, নৰ্থ কাছাৰ হিলছ বা ডিমা হাছাও আৰু কাৰ্বি আংলং বসবাস কৰা বড়ো কছাৰীসকলক অতি সোনকালে শিডিউল ট্ৰাইব হিলছৰ মৰ্যাদা প্ৰদান কৰিব। লগতে তৃতীয় বড়ো চুক্তি স্বাক্ষৰকাৰী এজন NDBৰ ফাউণ্ডাৰ চেয়াৰমেন ৰঞ্জন দৈমাৰী প্ৰমুখ্যে প্ৰায় 100জনমান মানুহ NDBৰ খেদাৰ আজিও গুৱাহাটীৰ চেণ্ট্ৰেল জেলত ফচি আছে। সেইসকলক অতি সোনকালে জেনেৰেল এমনেষ্টি দি জেলৰ পৰা মোকলাই দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। অতি দুখেৰে মই এটা কথা আজি উল্লেখ কৰিব বিচাৰিছোঁ। ভাৰতৰ এজন ৰাষ্ট্ৰপতি সংবিধানৰ বড়ো সাহিত্য সভাৰ মুকলি সভাত 4 মে তাৰিখত মুখ্য অতিথি হিচাপে অনা হ'ল। এই বড়ো জাতিৰ কাৰণে বড়ো সাহিত্যৰ কাৰণে গৌৰৱৰ বিষয় আছিল। কিন্তু অতি দুখেৰে ক'ব লাগিব, আজি মই ক'ব বিচাৰিছোঁ, না বড়ো সাহিত্যৰ সভাপতি, না BTCৰ মুখ্য এডমিনিষ্ট্ৰেটৰ প্ৰমোদ বড়ো, না UP বোলে এজন কেবিনেট মন্ত্ৰী উৰ্খাওকৰ ব্ৰহ্ম, না এপছৰ বৰ্তমান সভাপতি দীপেন বড়ো এক পেজৰ মেমৰেণ্ডাম দিব নোৱাৰিলে নিজৰ বক্তব্যৰ মাধ্যমেৰে এটা বাক্য সেই ৰঞ্জন দৈমাৰীহঁতক জেনেৰেল এমনেষ্টি দি জেলৰ পৰা মুক্তি দিয়াৰ সম্পৰ্কে এষাৰো মাত মাতিব নোৱাৰে। অতি দুৰ্ভাগ্যজনক লজ্জাজনক ব্যাপাৰ হৈছে। ইয়াৰ উল্টা করে লিখি BTD আর BTC বাউন্ডারি, ইয়াৰ সাহিত্য শাসনৰ অটোনমি, ট্ৰান্সফাৰ সাবজেক্ট আৰু BTCক দিয়া আটাইবোৰ ক্ষমতাসমূহক চৰকাৰে তৃতীয় বড়ো চুক্তিৰ জৰিয়তে ঘূৰাই লৈ যোৱাৰ ব্যৱস্থা প্ৰত্যাহ্বান জনাই আমি গুৱাহাটী হাইকোৰ্টত 95 বড়ো ব্যক্তিসকলে যিহেতু পিএল দাখিল কৰিছিল, এই পিএল দাখিল কৰাত বড়ো সাহিত্য সভাৰ অন্যতম এজন ভাইচ প্ৰেচিডেণ্ট ডক্টৰ দিনাৰায়ণ বসুমতাৰী, তেওঁকহে এই পিএলত চহী দিয়াৰ কাৰণে নখ'ৰফ দায়িত্ব জাপি দি বড়ো সাহিত্য সভাৰ উপ সভাপতিৰ পদৰ পৰা তাক নিলম্বিত কৰি দিলে। অতি লজ্জাজনক। আমি তীব্ৰ গৰিহণা দিছোঁ। তৰেণ বড়ো ডাঙৰীয়াক আমি সখী নিদি ক'ব বিচাৰিছোঁ যে অতি সোনকালে অগণতান্ত্ৰিকভাৱে ডক্টৰ দিনাৰায়ণ বসুমতাৰী বড়ো সাহিত্য সভাৰ উপ সভাপতি পদৰ পৰা যে নিলম্বিত কৰিছে, সেই প্ৰস্তাৱটো অতি সোনকালে ঘূৰাই ল'ব লাগে। নহ'লে তেওঁৰ অৱস্থাই কি হ'ব সময়ে ক'ব। আৰু যিটো ডেলিগেট কনফাৰেন্সত দিনাৰায়ণ বসুমতাৰীক নিলম্বিত কৰা হৈছিল, মেজৰিটি ডেলিগেটছ সদস্যসকল নিজৰ নিজৰ কেম্পত গুচি গৈছিল, ৰাতি 12টা বাজিছিল। আৰু নিখিল বড়ো ছাত্ৰসন্থাৰ দাদাগিৰি প্ৰেছাৰত পৰি এই অপ্ৰত্যাশী সিদ্ধান্ত লোৱা হৈছিল। এইটো গণতান্ত্ৰিক। ডক্টৰ দিনাৰায়ণ বসুমতাৰী এজন অতি বিদগ্ধ পণ্ডিত, তেওঁৰ ফাণ্ডামেণ্টেল ৰাইট আছে, ব্যক্তিগত ৰাইট আছে, ফাণ্ডামেণ্টেল ফ্ৰীডম আছে। নিজৰ ফাণ্ডামেণ্টেল ৰাইটছ, বড়ো জাতিৰ ফাণ্ডামেণ্টেল ফ্ৰীডম ৰাইটছ কৰ্ব হোৱাৰ ওপৰত তেখেত যথেষ্ট চিন্তিত হৈ আমাৰ সৈতে তেখেতে পিএলত চহী দিছিল। পিএলত চহী দিয়ে কাৰণে তেওঁ নিলম্বিত হ'ব লাগে, জঘন্য। সেইকাৰণে অতি সোনকালে আমি দাবী উত্থাপন কৰিছোঁ যে বড়ো সাহিত্য সভাই অতি সোনকালে সেই অগণতান্ত্ৰিক সিদ্ধান্ত অতি সোনকালে ঘূৰাই ল'ব লাগে। আমি আকৌ ক'ব বিচাৰিছোঁ, আপছৰ বৰ্তমান লিডাৰশ্বিপ, বড়ো সাহিত্যৰ প্ৰেজেণ্ট লিডাৰশ্বিপ, তেওঁলোকে হাজাৰ গাণ্ডা দায়দোষ কৰিছে বড়ো ভাষাক, বড়ো জাতিক অসন্মান কৰাৰ। গতিকে তেওঁলোকে প্ৰথমতে বড়ো জাতিৰ ওচৰত ক্ষমাহে ভিক্ষা কৰিব লাগে। ফাৰ্ষ্ট অফ অল দে মাষ্ট have to apologize to the Bodo society as well. আজি বড়ো ভাষাক
ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা পোৱাৰ পৰিৱৰ্তে ষ্টেট অফিচিয়েল এছ'চিয়েট অফিচিয়েল লেংগুৱেজৰ মৰ্যাদা তেওঁলোকে আনি দিছে। লজ্জাত। আজি বড়ো মাধ্যমৰ শিক্ষাৰ যিটো অৱস্থা, সেই অৱস্থাকে যথেষ্ট শোচনীয়। আজি বিভিন্ন স্কুলসমূহত বড়ো মাধ্যমৰ শিক্ষকৰ পোষ্ট খালী হৈ আছে, পূৰণ হোৱা নাই। আৰু BTCত প্ৰায় যোৱা 3-4টা বছৰত বিভিন্ন পদ খালী আছে, পোষ্ট ভেকেণ্ট আছে। এই ভেকেণ্ট পোষ্টসমূহক পূৰণ কৰিবৰ কাৰণে BTC যি চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড আছিল, এই চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ডক ভাঙি দি আমাৰ যিটো আনএমপ্লয়ড ইয়ং জেনেৰেশ্যন, তেওঁলোকে BTCৰ বিভিন্ন বিভাগত ডিপাৰ্টমেণ্টত চাকৰি পোৱাৰ যিটো সুযোগ সুবিধা পাব লাগিছিল তাৰ পৰা বঞ্চিত কৰে। আৰু শুনিবলৈ পাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰ 3.25 কোটি টকা ব্যৱহাৰ কৰিব নাজানি নোৱাৰি, ইউটিলাইজ কৰিব নোৱাৰাৰ ফলত সেই টকাসমূহ এতিয়া দিল্লীলৈ ঘূৰি যাবৰ উপক্ৰম হৈছে। অৰ্থাৎ বিভিন্ন কণ্ট্ৰাক্টৰসমূহে পাবলগীয়া বহুত পুৰণা বিল আছিল, নতুন বিলকো দিয়া নাই, পুৰণা বিলকো দিয়া নাই। আজি প্ৰমোদ বড়োৰ নেতৃত্বত যি বিৰোধী চৰকাৰ চলি আছে, কমপ্লিটলি এবছলুটলি ফেইল মাৰিছে। সেইকাৰণে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো চৰকাৰক অতি সোনকালে ভাঙি দি বিকল্প গণতান্ত্ৰিক পপুলাৰ চৰকাৰ কৰি দিয়াৰ ব্যৱস্থা অসম চৰকাৰে হাতত ল'ব লাগে। আৰু BTCত BPFৰে হওক বা UPLৰ হওক যিমানখিনি বড়ো ট্ৰাইবেল ইলেক্টেড MCA আছে, তেখেতসকলৰ ওচৰত আমাৰ নিবেদন, আমাৰ আপিল, যদি নাগালেণ্ড যদি চৰকাৰ নাগা মানুহৰ মাজতে হ'ব পাৰে, UPPL আৰু BPFৰ MCLA সকল একত্ৰিত হৈ কেলেই চৰকাৰ বনাব নোৱাৰে, এই আহ্বান আমি জনাইছোঁ। আৰু যদি বিশেষ যদি আপোনাৰ কিবা এটা প্ৰশ্ন আছে, আমাৰ ক'বলগীয়া কথাটো এইটোৱেই যে 14th centuryত লাষ্ট পাৰ্টত ইন 1492 কলম্বাছে আমেৰিকা ডিস্কভাৰ কৰিছিল। তাৰ পিছত গোটেই ইউৰোপ মহাদেশৰ পৰা বিভিন্ন দেশৰ পৰা ইউৰোপিয়ান কলনাইজাৰবোৰে আমেৰিকাত গৈ কলনী পাতি সেই প্ৰাচীন যুগৰ আমেৰিকাত যিসকল খিলঞ্জীয়া নেটিভ ইণ্ডিয়ানছ, ৰেড ইণ্ডিয়ানছ মানুহ আছিল, ফাৰ্ষ্ট নেশ্যনছ আছিল, সিহঁতক যেনেকৈ শেষ কৰিলে, তদ্ৰুপ এই অসম চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো কছাৰীসকলক নিশেষ কৰাৰ অভিযান চলাই আছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ আমাৰ বড়ো কছাৰী প্ৰমুখ্যে বিভিন্ন খিলঞ্জীয়া ট্ৰাইবেলসকলক যিসকল য'ত আছিল সেই ঠাইতে থাকক, যদি গুলিয়াব বিচাৰে চৰকাৰ বুকু পাতি দি দিয়ক, ফিজ হুকিব নালাগে। এই মাটি আমাৰ সৌহিজন কয়েক মাহ আগত কিছুমান সাংবাদিকৰ সন্মুখত আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল, এই মাটিত অসমৰ মাটিত যিসকল ডেকা চৌধুৰী দাস তালুকদাৰ হতে ঘৰ বান্ধি আছে, জীৱন সংসাৰ যাপন কৰি আছে, এই মাটিখিনি বড়ো কছাৰীবিলাকৰে আছিল। গতিকে বড়ো কছাৰী এইবিলাক পৰিস্থিতিৰ পৰাই হওক বা অন্যান্য জেগাৰ পৰা উচ্ছেদ কৰিলে মহাপাপ লাগিব, নিজে কৈছিল। তেতিয়া তাৰ পাপ নালাগে, মিছাকৈ কৈছিল কি? সেইকাৰণে তেওঁ কয়েক মাহৰ আগত যি কথা কৈছিল সেই কথাৰ সেই মূল্য দিব লাগে, নিজৰ কথাটোৰ ওপৰত সন্মান দিব লাগে। উচ্ছেদ অভিযান বন্ধ হ'ব লাগে, উচ্ছেদ পৰিয়ালসকলক সেই ঠাইতে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে, ঘৰ বানী বনাই দিব লাগে।